আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰা আছে নেকি বা যদিহে আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰি চাকৰি কৰিব বিচাৰে তেতিয়া হলে এপিএসসিৰ পৰা বহু কেইটা পদ মুকলি হৈছে তাত আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল এপিএসসিৰ পৰা জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ অৰ্থাৎ প্লেনিং সাৰ্ভিস আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ জেডিঅৰ কাৰণে বহু কেইটা পদ মুকলি হৈছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে কি ডকুমেন্ট লাগিব এডুকেশন কোৱালিফিকেশন কিমান লাগিব এই গুটেইখিনি ডিটেইল এই ভিডিঅৰ শেষলৈকে গম পাই যাব লগতে যদিহে আপোনালোকে এনে ধৰণৰ অসমৰ নতুন চাকৰি জাননী চাব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল এপিএসসিৰ পৰা সেই পদখিনি মুকলি হৈছে ইয়াৰে আপোনালোকৰ পদ হৈছে জেডিঅ জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ইয়াৰে আপোনালোকৰ কেটেগৰী ওয়াইজত ভেকেন্সি কিনি ভাগ কৰা হৈছে ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকৰ টোটেল 3টা ভেকেন্সি আছে ৰিজাৰ্ভ ওবিসি এমওবিসি ক্যান্ডিডেটত 3টা ভেকেন্সি আছে ৰিজাৰ্ভৰ এসসি কেটেগৰীত এটা ভেকেন্সি আছে ৰিজাৰ্ভ এসসিপিত আপোনালোকৰ এটা ভেকেন্সি আছে ৰিজাৰ্ভ এসটিএইচত এটা ভেকেন্সি টোটেল আপোনালোকৰ ইয়াত 9টা ভেকেন্সিৰ কাৰণে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে প্ৰতি মাহৰ দৰমহা কিমান হ'ব ইয়াত যদি আপোনালোকে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 22000 পৰা 97000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে 9400 টকা আপোনালোকৰ গ্ৰেড পে থাকিব বন্ধুসকল যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে এপিএসসিৰ এলিজিবিলিটি হৈছে যদি আপোনালোকে ভাৰতীয় নাগৰিক হয় ভাৰতীয় নাগৰিক হোৱাৰ লগতে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব যদি আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লগতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ভেলিড ৰেজিষ্ট্ৰেচন যদি থাকে যদিহে আপোনালোকে এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেচন কৰা নাই ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব কিয়নো আপোনালোকৰ ইয়াত উল্লেখ কৰা আছে যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জখন ভেলিড নাথাকে তেতিয়া হলে আপোনালোকে ইয়াত আবেদন জনাব নোৱাৰিব লগতে যদিহে আপোনালোকে ইয়াত এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় শিক্ষাগত অৰ্হতা আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেচন কৰিব লাগিব আৰ্ট সাইন্স বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিলে ইয়াত আবেদন জনাব পাৰিব ইয়াত কোনো ধৰণৰ পাৰ্চেন্টেজৰ কথা উল্লেখ কৰা নাই যদি আপোনালোকে সিম্পল গ্ৰেজুৱেচন কৰা আছে আবেদন জনাব পাৰিব বন্ধুসকল যদিহে আপোনালোকে ইয়াত বয়সৰ সীমা যদি চাবলৈ যায় 21 বছৰ বয়সৰ পৰা 37 বছৰ বয়সৰ পৰ্যন্তলৈকে আপোনালোকে আবেদন জনাব পাৰিব লগতে ইয়াৰে আপোনালোকৰ যদি 37 বছৰ বয়সতকৈ ওপৰত হৈছে ইয়াৰে ৰিলেক্সিবল দিয়া আছে এসসি ক্যান্ডিডেটৰ কাৰণে 18 বছৰ বয়সৰ পৰা 43 বছৰ বয়সৰ পৰ্যন্তলৈকে আবেদন জনাব পাৰিব ওবিসি এমওবিসি ক্যান্ডিডেটৰ কাৰণে 18 বছৰ বয়সৰ পৰা 41 বছৰ বয়সৰ পৰ্যন্তলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে যদিহে আপোনালোকৰ এক্স সাৰ্ভিসমেন হয় তেতিয়া হলে আপোনালোকে 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ পৰ্যন্তলৈকে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ অফিচিয়েল ওয়েবসাইটত আপোনালোকে ভিজিট কৰি অফিচিয়েল ওয়েবসাইটখন চাব পাৰিব বা যদি মোৰ ভিডিও ডেসক্ৰিপচনতো লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্টলি অফিচিয়েল নটিফিকেশনখন চাব পাৰিব লগতে বন্ধুসকল ইয়াৰ অনলাইন ষ্টাৰ্টিং ডেট হৈছে 25 মাৰ্চ 2025 তাৰিখৰ পৰা আপোনালোকে অনলাইন জৰিয়তে আৰম্ভ কৰিব পাৰিব লগতে ইয়াৰে অনলাইনৰ লাষ্ট ডেট হৈছে 24 এপ্ৰিল 2025 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব এপিএসসিৰ জেডিঅ পদখিনিত আবেদন কৰিব বিচাৰে তেতিয়া হলে আপোনালোকৰ ইয়াত এপ্লিকেশনৰ মাচুল পৰিশোধ কৰিব লাগিব ইয়াৰে যদিহে আপোনালোকৰ জেনেৰেল ক্যান্ডিডেট হয় আপোনালোকে 297 টকা 20 পইচা এপ্লিকেশনৰ মাচুল পৰিশোধ কৰিব লাগিব ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 197 টকা 20 পইচা এপ্লিকেশনৰ মাচুল পৰিশোধ কৰিব লাগিব এসসি এসটি বিপিএল পিডব্লিউ ক্যান্ডিডেট যদি হয় আপোনালোকে 47 টকা 20 পইচা এপ্লিকেশনৰ মাচুল পৰিশোধ কৰিব পাৰিব লগতে বন্ধুসকল যদিহে আপোনালোকে অনলাইন আৰম্ভ কৰিব বিচাৰে তেতিয়া হলে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্টলি আবেদন ষ্টাৰ্ট কৰিব পাৰিব